বন্ধুসকল আজিৰ ভিডিঅ' আমি আলোচনা কৰিম যে আপুনি আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ জৰিয়তে আপুনি কেনেকৈ 2022 চনৰ নতুন ভোটাৰ লিষ্ট ডাউনলোড কৰিব। লগতে ফটো থকা আৰু ফটো নথকা ভোটাৰ লিষ্টবিলাক আপুনি কেনেকৈ ডাউনলোড কৰিব সেইটোৰ বিষয়ে আজি আমি ফুল টিউটৰিয়েল দিম। সো বন্ধুসকল আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ যিকোনো এটা ৱেবছাইটত গৈ বা গুগল ক্ৰম হওক, অপেৰা মিনি হওক, আপুনি যিকোনো এটা ৱেবত গৈ লিখি দিব চিফ ইলেক্ট্ৰল অফিচাৰ আছাম বুলি। তাৰপিছত প্ৰথম যোনটো ৱেবছাইট আহিব সেই ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে লিখা আছে PDF ইলেক্ট্ৰল ৰোল। তাত ক্লিক আপুনি ইয়াত কৰি পেলাই আপুনি ইয়াতে চাব আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ LAC বিধানসভা যোনটো হয় আপোনাৰ বিধানসভাটো আপুনি চিলেক্ট কৰি ল'ব। সো মোৰ বিধানসভাটো মই চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে আপোনাৰ আহিব ইয়াতে মাষ্টাৰ ৰোল আৰু ছাপ্লিমেণ্টাৰী ৰোল। তো আপুনি কোনটো ডাউনলোড কৰিব, তেতিয়াহ'লে মাষ্টাৰ ৰোলটো আপুনি ডাউনলোড কৰিব। ইয়াতে আপোনাৰ কেপচা আহিব, কেপচাটো আপুনি ইয়াতে ফিল আপ কৰি দিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে ভোটাৰ তালিকা 2022 চনৰ বুলি হেডলাইনৰ ওপৰত লিখা হৈ আছে, এইটো আপুনি ভালদৰে চাই ল'ব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনাৰ গাঁৱৰ কিমানজন মুঠ মানুহ আছে, কিমান সদস্য আছে, পুৰুষ কিমানজন, মহিলা কিমানজন, সকলো ডিটেইলছ ইয়াত প্ৰথম পেজখনত শ্ব' কৰিছে। আৰু অলপ স্ক্ৰল ডাউন কৰিলে আপুনি পাব আপোনাৰ ভোট কেন্দ্ৰ যোনটো তাৰ মেপ দিয়া হৈ আছে। আপোনাৰ যোনখন ভোট কেন্দ্ৰ স্কুল পুল হয় সেইটো ইয়াতে শ্ব' কৰিব। আপুনি কোনখন কেন্দ্ৰত আপুনি ভোট দিছিলে সেই কেন্দ্ৰখনৰ পিকচাৰটো ইয়াতে শ্ব' হৈ যাব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিলে চাব যে আপোনাৰ ভোটাৰ তালিকাবিলাক যোনটো আপুনি অনলাইনত ডাউনলোড দিছে ইয়াত ফটো নট এভেইলেবল বুলি দেখাই আছে। চাওক বন্ধুসকল, 2019 চনত লকডাউনৰ কাৰণে অনলাইনত ফটো থকা ভোটাৰ লিষ্টবিলাক আপলোড কৰিছিল, কিন্তু এইবাৰ প্ৰতিটো বছৰতে বিয়লৰ ওচৰত তেওঁলোকে ফটো থকা ভোটাৰ তালিকা প্ৰেৰণ কৰি দিয়ে আৰু অনলাইনত ফটো নিদিয়ে। গতিকে আপোনাৰ যদি প্ৰয়োজন হয় আপোনাৰ অঞ্চলৰ বিয়লৰ পৰা আপুনি আনি ল'ব পাৰিব।